তুমি বাঘের পিঠে চড়েছো, শাবুক আমার হাতে। মনোনয়ন দাখিলৰ পাছতেই চামগুৰি সমষ্টিৰ তানজিল হুছেইনে এখনি যোগদান সভা আয়োজন কৰে ৰূপহী ৰৌমাৰী পঞ্চায়তত। এই সভাত ৰকিবুল হুছেইনে ঘৰত ধাৰ সমালোচনা কৰে চামগুৰি সমষ্টিৰ এজন প্ৰাৰ্থীক। আপুনি কওকচোন এই প্ৰাৰ্থীজন কোন? তেওঁৰ বক্তব্য শুনি আপুনি অনুমান কৰিব পাৰিব। এই কেণ্ডিডেটজনে যিজন হৈছে, মই বেছি কথা নকওঁ, সচেতন নাগৰিকসকলে জানিব। কি ধুনীয়াকে কথা কয়, মানুহে ভাবে যে বাহ এইটো ডাঙৰ মানুহ, আহি পেলাই ইয়াত কি কব জানে? ৰাজীৱ, তুমি বাঘের পিঠে চড়েছো, শাবুক আমার হাতে। শাবুক বাঘৰ পিঠে উঠিছে ৰাজীৱ গান্ধী, তাৰ হাতত শাবুক আছে। ৰাজীৱ গান্ধীক তেওঁৰ গোটেই হাতবিলাক লগাই লগাই দিল্লীত ঢুকি পাব জানো ৰাইজ? সেইবিলাক দি কাম আছে জানো? আপুনি এনআৰচিৰ সময়ত ৰাইজক কি কৰিলে সেই কথাখিনি কওক। কোনজন মানুহক আপোনালোকে এনআৰচিৰ সময়ত দিগদাৰ হওঁতে আপোনালোকে কৰিলে কাম? কোনজন মানুহক দি ভোটাৰৰ সময়ত আপুনি ওচৰলৈ গৈ কথা পাতিলে? এই এছাৰৰ সময়ত যদি ইলেকশ্যন উঠিম বুলি ভাবিছিল, আপুনি এছাৰৰ সময়ত কি সহায় কৰিলে মানুহক জবাব দিয়ক। এজন মানুহক ক'ৰবাত সহায় কৰিছিল নেকি আপুনি কওক। আৰু মই ৰকিবুল হুছেইনে দেখাই দিম কেনেকৈ আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈ গৈ নিশ্চিত বিপদৰ পৰা আপোনালোকক সহায় কৰিছো ৰাইজ। সেইকাৰণে থিয় হৈ আজি নিৰ্দণ্ড হৈ কোন হৈ আছো। আৰু সেইকাৰণে ৰকিবুল হুছেইনক যিমান চাকটো টানিছে, আপোনালোকৰ দুখীয়া মানুহৰ মৰমেৰে মোক আৰু আগুৱাই লৈ গৈছে। মই আৰু আপোনালোকক সহায় কৰিম, এনেকুৱা ধৰণৰ 100টা মানুহে মোক একো কৰিব নোৱাৰে ৰাইজ।